আৰু তুমি স্বয়ং জগতৰ মহালক্ষ্মী তেনেস্থলত তুমি যদি আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যোৱা ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱালাই আপোনালোকৰ আলোচনাত যদি ক্ষীৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী উপস্থিত থাকিব পাৰে তেনেহ'লে মই আপোনাৰ পত্নী হৈ সেই আলোচনাত কিয় ভাগ ল'ব নোৱাৰিলো এই কথা তোমাক কোনে কৈছে লক্ষ্মী মোক কোনেও ক'ব নালাগে মই নিজেই জানিছো মই জানিব পাৰিছো দেৱৰ্ষি নাৰদ তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনেবোৰ ঘৃণনীয় কাৰ্যত লিপ্ত হৈ গলা নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছা সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে এই জগতবাসীৰ সন্মুখত নাৰদ এজন টুটকীয়া হিচাপেই জনাজাত নাৰদ এজন জ্ঞানী মানে ঋষি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনি মোক